Hey guys, welcome back to my YouTube channel Koran Vlogs আৰু বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ তো আজি এটা নতুন ব্লগ এটা মানে লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বহু দিনৰ পিছত আৰু ব্লগটো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব আৰু আজি হৈছে 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা আজি তো মোৰ পিছফালে দেখা পাইছে গাড়ী ধুই চুই অলপ মানে সজাই পৰাই মানে অলপ ফুৰিব আহিছোঁ মানে আমি তো গাইজ এইটো সিমান এটা নহয় আৰু ব্লগ আজিৰ পৰা দি থাকিম পাৰিলে মানে আৰু মোৰ কিছুমান কাম চাম আছিল তো সেইকাৰণে মানে ব্লগ চগ বনাব পৰা নাই দিব পৰা নাই তো যি কি নহওক আজি বিশ্বকৰ্মা পূজাত মানে নতুনকৈ এটা ব্লগ লৈ আহিছোঁ গাড়ী লৈ অলপ ফুৰিব যাওঁ তো আপোনালোকেও চাই থাকক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব যিসকলে নতুনকৈ আহিছে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি থৈ যাব তো বলক আমি এতিয়া অলপ ফুৰিব যাওঁ আৰু গাড়ী চাড়ী লৈ সেয়ে আৰু চাই থাকক বেলেগ বাগে যাওয়াত আছিল ইফালে বোলো আহা নপৰে অলপ আহোঁ তো গাইজ বিশ্বকৰ্মা পূজা বুলি অলপ গাড়ী চাড়ী লৈ মালা চালা দি ফুৰিব যাই আছোঁ বিশ্বকৰ্মা পূজাৰ এই কি এইটো ফটো বাগৰি আছে যি কি নহওক ফটোটো মানে আঠা দিয়া নাই তো নাথাকে ফটোটো আচ্ছা দে বিশ্বকৰ্মা পূজা বুলি অলপ যাই আছোঁ গাইজ ফুৰবা ইফালে সিফালে এনেই অলপ কি কৰিম আৰু গাড়ী চাড়ী ধুলোঁ অলপ মালা চালা দিলোঁ আৰু বৰ্তমান এনে ওলাই আহিছোঁ অলপ ফুৰোঁ বুলি আৰু গাইজ এখন হাতেদি ড্ৰাইভ কৰি আছোঁ এখন হাতেদি ভিডিঅ' কৰি আছোঁ উপায় নাই অলপ গাঁৱৰ মাজে মাজে ফুৰিব আহিছোঁ চক কৰি চাবা ৰাস্তাটো ইমান বেয়া কহাই ঘূৰো দিয়া কি পালো আমি গাড়ীৰ চক বাপৰে ৰাস্তা হৈছে দিয়া ৰাস্তা মানে ইমান বেয়া ড্ৰাইভাৰ এই পালো আমি গাঁতিৰ চক মানে গাঁতিৰ এইটো মেইন চক গাঁতি বুলি গাঁও এখন আছে
আৰু মেইন চক গাইজ গাড়ী আমাৰ টেসলা অট'মেটিক যায় গাড়ী চাব নেকি অট'মেটিক ৰিম'ট কণ্ট্ৰল গাড়ী ধেমালি গ'লোঁ অলপ ধেমালি কৰিলোঁ বাপৰে ভাই ৰাস্তা এইফালে নাহাও ভাল আছিলে খালা বোমা অলপ কটকন দিকে এটা যোৱা তো গাইজ কেনেকুৱা লাগছে মালাটো এনেকৈ সজাই দিছোঁ মই গাড়ীখন একদিনৰ কাৰণে বেছি আৰু ইমান মালা দিয়া নাই আৰু একদিন পিছততো এনেও এইবিলাক মানে সেয়ে কৰিম এৰাই দিম তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গাড়ীৰ লুকটো এইটোৱে আৰু ধুনীয়া এটা ছায়া জেগাত আছোঁ বহুত ৰ'দ দিছে তো গাইজ বলক অলপ ফুৰিব যাব আৰু ভিডিঅ'টো চাই থাকিব আমি অলপ ফুৰোঁ ক'ত যাওঁ দেখাই আছোঁ এনেই তো গাইজ এনে যাই আছোঁ অলপমান ফুৰিবা অলপ বেলেগ জেগাৰ মাজেদি চাই থাকক ভিডিঅ'টো আয়া স্পীড ব্ৰেকাৰ আই ৰাস্তাটো অলপ খেলি মেলি হ'লে তো গাইজ এনেকৈ যাই আছোঁ অলপ ৰাস্তাই মানে ফুৰবা পূজা বুলি এনেই আৰু এক পাক বেছি দূৰত যোৱা নাই তো এয়াই আৰু যাই আছোঁ বঢ়িয়া গান বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰাই নাই কিবা কিবি পৰীক্ষা দিয়ে গ্ৰেড 3ৰ পৰীক্ষা দিলোঁ আৰু কিবা কিবি পৰীক্ষা এনেকৈ দি ভিডিঅ' বনাবই পৰা নাই তো আগলৈকে চাওঁ পাৰিলে আৰু ভিডিঅ' বনাই থাকিম মুৰ্গী মৰবি নাকি আগত ৰাস্তাটো বহুত বঢ়িয়া এইফালে মানাছ আৰু ৰাস্তাটো এইফালে মানে এনেকৈ চিধাই গ'লে মানাছ পায় ৰাস্তাটো বহুত ভাঙিছে
তো যি গান লগে চা কপিৰাইট লাগব আৰু আয়া 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 গাড়ি এৰি দিলেও চলে আমাৰ রিমোট কন্ট্রোল গাড়ি তো গাইজ এটা কথা কৈ দিওঁ আজিৰ ব্লগটো ইমান খাচ নহয় আৰু এনে আৰু বিশ্বকৰ্মা পূজা বুলি একপাক ফুৰবাহে আহিছোঁ তো একো বেলেগ এনেকৈ স্পেচিয়েল নাই দেখাব লগা তো সেয়াই আৰু এনে ফুৰবা আহি ভাবিলোঁ আজিৰ পৰা এটা ব্লগ ষ্টাৰ্ট কৰিম যিহেতু আৰু ব্লগ এটা বনাই দিলোঁ আজি তো সেয়াই আৰু ইমান স্পেচিয়েল নাই আগলৈকে ক'ৰবাত যাব চেষ্টা কৰিম ক'ৰবাত জেগাত মানে দেখাবা তো ছাবস্ক্ৰাইব কৰিব আৰু সাপোর্ট মেইন বুয়ালা প্রেমর অলকা আনন্দা ধুনীয়া ধুনীয়া ইফালৰ ৰাস্তাটো ধুনীয়া পুৰা একদম ভাঙা চিঙা নাই সাইড গাড়ি যাও দে লাহে লাহে ঘৰে পাম আৰু গাইজ কি কৰিম আৰু কিমান ফুৰিম ঘৰতে যাই আছো লাহে লাহে शिवा ईशा का मतलब जानते हो तुम पार्वती अब शिव
গাইছ এনে অলপ ৰখি দিলোঁ ধুনীয়া ছায়া জেগা বতাহ তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ কেনে লাগিল জনাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব যোনে যোনে কৰে নাই ছাবস্ক্ৰাইব আৰু ভাল লাগিল যদি ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি মানে উৎসাহ দিব আৰু জনাব কেনে লাগিল তো বাই বাই নেক্সট ভিডিঅ' বনালে মানে নেক্সট ভিডিঅ'ত লগ পাইছোঁ সকলোকে তো আজিৰ ভিডিঅ'টো এইখিনি আছিল এইখিনিতে আজিৰ ভিডিঅ'টো বিশ্বকৰ্মা পূজাক চিন্তি মানে সমাপ্ত কৰিলোঁ তো ষ্টিল লাইন টাটা বাই বাই লগ পাইছোঁ দে